নমস্কাৰ অন্য নতুন ভিডিঅ'লৈ তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়া নৱবৰ্ষৰ 1 বহাগ আৰু আজি আমি গৈ আছোঁ কাৰেংঘৰ। গড়গাঁৱত অৱস্থিত কাৰেংঘৰ, তাত আছে মুকলি বিহু। চ' তোমালোকক এটা নতুন ভিডিঅ' দেখাম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আৰু যিহেতু গড়গাঁৱত নতুনকৈ নিৰ্মিত হৈছে চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি, চ' মই তোমালোকক সেইটোও দেখাই দিম। চ' তোমালোকে চাই থাকিবা। নতুনকৈ অলপ দিনৰ আগত তেওঁলোকে যি প্ৰথমজন ৰজা চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে আৰু ইয়াৰ মই তোমালোকক দেখাইছোঁ যে যি ধুদৰালিত বাওঁ চাইডে আছিলে এইজনে নতুনকৈ নিৰ্মাণ কৰা চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি। আৰু এই ভাগ তোমালোকে দেখিছা। আৰু এই বিষয়ে মই আৰু নকওঁ, ইয়াত বহুতখিনি কথা কৈছিলে, তোমালোকক হয়তো গম পোৱাই আছোঁ। তোমালোকে এই মূৰ্তিভাগ কেনেকুৱা লাগিছে? নতুনকৈ যি চাউলুং চুকাফাৰ ইতিমধ্যে নাজিৰাত নাছিলে আগতে, চ' তেওঁলোকে নিৰ্মাণ কৰিছে। চ' সেই মূৰ্তিভাগ কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট কৰি জনাব নাপাহৰিবা। বাট এই বিষয়ে মই আৰু একো নকওঁ। আৰু আমি যিটো এতিয়া গৈ আছোঁ এইটো বাট হ'ল ধুদৰালি। এই ধুদৰালিৰে গৈ আছোঁ আৰু এখন মই দলঙৰ ওপৰৰ পৰা দেখাইছোঁ। আৰু নেক্সট আছে যি কাৰেংঘৰ। কাৰেংঘৰত আছে আজি মুকলি বিহু আৰু তাত আছে নীলাক্ষী নেওগৰ। ইতিমধ্যে আজি প্ৰগ্ৰেমো আছিলে, যিহেতু বহুতে চাবলৈ আহিছে। আৰু এয়া আমি পাই গ'লোহি আহি বৰদোৱাৰ। যিহেতু শিমলুগুৰি ফালৰ পৰা আহিলে তোমালোকে প্ৰথমে বৰদোৱাৰ পাবা, বৰদোৱাৰেদি সোমাব লাগিব। নতুবা তোমালোকে শিৱসাগৰ ছাইডৰ পৰা আহিলে তোমালোকে প্ৰথমে পানীদুৱাৰ বুলি আছে, সেইফালে সোমাব পাৰিবা। আৰু এইখিনিতে মই এটা কথা কওঁ যে যিহেতু বহাগ বিহু হৈছে আৰু এইকেইটা টাইমত এক্সিডেণ্টো বহুত বেছি পৰিমাণে হৈছে। এইকেইদিন মই বাটত আহোঁতেও 2-3টা এক্সিডেণ্ট হৈ অহা পাইছোঁ। চ' মই তোমালোকক কওঁ যে তোমালোকে পৰাপক্ষত গাড়ী চলালে ভালকৈ চলাবা, চাই চিতি চলাবা, যিহেতু বিহু ছিজনত এনেকুৱা হ'লে কাৰো ভাল নালাগে। আৰু এয়া আমি আহি পালোহি কাৰেংঘৰৰ মুখৰ আগত। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যি অনুষ্ঠিত কৰিছিলে মুকলি বিহু, চ' মই তাৰ পৰাই তোমালোকক দেখাম। আৰু মই এতিয়া কাৰেংঘৰৰ ভিতৰলৈ যাম। চ' মই ভিতৰত গৈও তোমালোকক দেখাম, যিহেতু প্ৰথম যি উদ্বোধনী বিহু যোৱা কাৰেংঘৰৰ ভিতৰৰ পৰা ষ্টাৰ্ট হ'ব। এয়া মই কাৰেংঘৰৰ ভিতৰলৈ গৈ আছোঁ। আৰু কাৰেংঘৰৰ বাকৰি বুলি ক'লে আগতে ৰজাসকলে যি চাইছিলে এইডোখৰতে হয়, বাট এতিয়া এইডোখৰ বেৰি থোৱাৰ কাৰণে তেওঁলোকে বাহিৰত পাতিব লগা হৈছে। আৰু ইয়াতে যি প্ৰথম বিহু যোৱা তেওঁলোকে ইয়াতে ষ্টাৰ্ট কৰিছে। চ' সেই বস্তুটো তেওঁলোকে ভাল কৰিছে, মোৰো ভাল লাগিছে। আপোনালোকেও কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। চ' প্ৰথম যি বিহু যোৱা তেওঁলোকে ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছে। আৰু এয়া তেওঁলোক গৈ আছে। একচুৱেলি যি কাৰেংঘৰটো 1 ৰাউণ্ড মাৰিলে আৰু তাৰপিছতে তেওঁলোকে এয়া ষ্টাৰ্ট কৰিছে। আৰু এয়া মই দেখাইছোঁ পিছফালে এয়া কাৰেংঘৰ আৰু ৰংঘৰ। কাৰেংঘৰৰ বিষয়ে মই ক'বলৈ নাযাওঁ, এই বিষয়ে তোমালোকে ইউটিউবত ভিডিঅ' পাই যাবা। ডিম্পু বৰুৱাও বুজাইছে আৰু পূৰ্বাঞ্চলৰ ভাস্কৰ দাৰ ইতিমধ্যে এই বিষয়ে জনাইছে। চ' তোমালোকে কাৰেংঘৰৰ বিষয়ে জানিবলৈ প্ৰিভিয়াছ ভিডিঅ' চাই ল'ব পাৰিবা। কিন্তু মই তোমালোকক দেখাম যে দুযোৰা বিহু, এযোৰা বিহু আৰু এযোৰা যি জেং বিহু, চ' তোমালোকে চাই থাকিবা। আৰু এইযোৰা হৈছে প্ৰথম যোৱা বিহু। চ' তোমালোকে এই বিহুযোৰ চাই ভাল পাবা।
জেং বিহু যোৱা জেং বিহু যোৱা তোমালোকে চাই লোৱা যিহেতু জেং বিহু চোৱাৰ কথা বহুতে কৈছোঁ তোমালোকে এই যোৱা চাই ল'ব পাৰিবা আৰু বিহু ইমানতে সামৰণি মাৰিছোঁ আৰু এতিয়া ৰংঘৰৰ ফ্ৰণ্টেদি আহিছোঁ চ' মই তোমালোকক ৰংঘৰটো গধূলি টাইমত এবাৰ দেখাই দিছোঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো তুমি চাই ভাল পালা আৰু এইটোৱে বৃহত্তৰ ৰংঘৰ লাইক কৰিবা শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ বাই